বন্ধু বান্ধৱীসকল, মই কল্পনা বৈশ্যই আজি আন এটি ৰেচিপিৰ সৈতে আপোনালোকক স্বাগতম জনালোঁ। মোৰ ৰেচিপিটো হৈছে চুজিৰ হালোৱা। তাৰ বাবে মই উপকৰণ লৈছোঁ এবাটি চুজি, 1 কাপ চেনি, 2 চামুচ পাউডাৰ গাখীৰ, কেইটামান ভাজি লোৱা বাদাম, কেইটামান কিচমিচ, তেজপাত 2টা আৰু 2 কাপ গাখীৰ। আহকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। এয়া মই আৰম্ভ কৰিলোঁ। কেৰাহী বহাই দিলোঁ, গেছটো জ্বলাই দিলোঁ, অলপ ৰিফাইন তেল দিলোঁ। তেলখিনি গৰম হ'ল, তেজপাত 2টা দিলোঁ। কিচমিচ কেইটাও দি দিলোঁ। অলপ কমাই দিলোঁ। এইবাৰ মই চুজিখিনি ঢালি দিলোঁ। অকণমান ভাজিম। ইয়াত তেলখিনি শুকাই গ'ল। এইবাৰ মই ইয়াত 2 চামুচ ঘি দিম। ঘিখিনি অলপ কমাই দিলোঁ। লগতে চেনিখিনিও দি দিলোঁ। মিঠা মই অলপ কমেই দিছোঁ, আপোনালোকে বেছি খাই বেছিও দিব পাৰে। বহুতে মিঠা খুব ভাল পায়। আপোনালোকে নিজৰ সোৱাদ অনুসৰি মিঠা দিব পাৰে। এনেকৈ ঘনকৈ লাৰি থাকিব, নহ'লে চেনিখিনি লাগি যাব। তেতিয়া বেছিকৈ ৰঙা হৈ যাব চুজিখিনি, দেখিবলৈ বেয়া হ'ব। মোৰ চেনিখিনি মিহলি হৈ গ'ল। এতিয়া মই গাখীৰখিনি দি দিম। এইখিনিও দি দিলোঁ। ইয়াত মই পানী নিদিওঁ। তেতিয়া খাবলৈ বেছি সোৱাদ হয়। এইবাৰ মই ভাজি থোৱা বাদামখিনি দি দিম, কাৰণ আগতে দিলে কি মিলি যাব। বাদামখিনি দি দিলোঁ। কম সময়তে এনেকৈ আমি চুজিৰে হালোৱা বনাই খাব পাৰোঁ আৰু আলহীকো দিব পাৰোঁ। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ৰেডি হৈ গ'ল।